কি দাদা এনে চাই আহোঁগৈ চাব যাব নিদিয়ে নেকি কিয় গুড মৰ্ণিং আমি আজি ধুনীয়া এটা জেগালৈ গৈ আছোঁ আপোনালোকে এক্সপ্ল'ৰ কৰাম বুলি ভাবিছিলোঁ ক'ত কচোন কয় দে আমি গৈ আছোঁ গোপাল কৃষ্ণ চাহ বাগিচা গৈ আছোঁ এতিয়া যাম আৰু ব'লক চাই থাকক ভিডিঅ'টো শেষলৈকে ভিডিঅ'টোত এটা কাম আছে সেইটো কামখিনি কৰি লওঁ তাৰপিছত চিধা যাম আৰু ইমান যাম জাগিৰোডত এখন ব্ৰিজখন কেতিয়া হয় আৰু ব্ৰিজখন হ'লে ভাল হ'ব আৰু ন মাধুৰ্য অঁ সন্ধিয়া আড্ডা দিব ভাল হ'ব ন জাগিৰোড আহি পাই গ'লোঁ আমি এতিয়া এইখনে আমাৰ জাগিৰোড টাউনখন ধুনীয়া ভাল লগা জাগিৰোড কামটো হৈ গ'ল এতিয়া আমিতো গৈ আছোঁ আৰু এতিয়া এই গোপাল কৃষ্ণ চাহ বাগিচালৈ দলং এটা আছে ওলমা দলং বুলি কয় ওলমি থাকে কিন্তু মজা লাগে অলপ কাম কৰি থাকে এখনে আমাৰ নগাঁও জাগিৰোড পাকস্থলটো যোনটো বন্ধ হৈ আছে এইখিনি ভিউ চাম না কি মজা গোটেই চেনিকৰ পাহাৰৰ কাষে ৰাস্তাটো মই গৈ আছোঁ গোপাল কৃষ্ণ চাহ বাগিচা অলপ আজি কেনেকুৱা লাগে দলংখনত বহুত বছৰ যোৱা নাই আজিহে যাম এইটো আমাৰ দেওশাল মন্দিৰ বহুত ফেমাছ হয় হিন্দীত আমাৰ দেওশাল মন্দিৰটো এইটোৱে গোপাল কৃষ্ণ চাহ বাগিচালৈ সোমাই যোৱা ৰাস্তাটো এতিয়া আহি পালোঁ বাগিচাখন ভিতৰলৈহে আছে এতিয়া যাব লাগিব আৰু বাগিচাখন অলপ বল বিজিত বোলে মাৰি যাব বল
যিয়ে হওক আৰু পইচা আছে আৰু ন ভাইহঁত। ফাইনেলি এতিয়া আমি বাগান সোমালো, গোপাল কৃষ্ণ চাহ বাগিচা। তাক না কি মজা লাগে, চাৰিওফালে সেউজীয়া সেউজীয়া। চাওক না, ৱাও। নেচাৰেল পাৰ্ক হয় এখন, চাহ বাগিচাৰ লগতে নেচাৰেল পাৰ্ক হয়। আৰু কেনেকুৱা লাগে আহি? ভাল লাগে ন? কি দাদা এনে চাই আহোঁগৈ। চাব যাব নিদিয়ে নেকি? কিয়? হা কিহৰ কাৰণে? এপাক এনে চাই আহোঁগৈ দিয়ক, ইমান দিনৰ মূৰত আহিছো। ওপৰত এই কি কয় দলংটোৰ ওপৰত আমি নাৰাখো দিয়ক, আমাৰো ৰিক্সৰ কথা এটা আছে নহয় ন দাদা। হ'ব দিয়ক বাৰু। যাবলৈ দিয়া নাছিলে, কিন্তু ৰিকুৱেষ্ট কৰি পেলাই যাব দিলে আৰু। ধুনীয়া তা চাওকচোন, বাগানৰ মাজে মাজে আৰু এইটো ৰাস্তাটো। এতিয়া আমি কি কয় দলংখনলৈকে গৈ আছো চিধাকে। মানে কিছুমান উদ্ভণ্ডালী ল'ৰা থাকে নহয়, সেইটোৱে মানে আহি পেলাই দলঙৰ ওপৰত বাইক চাইক ৰখাই ফটো চটো উঠে আৰু কিবা কিবি কৰে ল'ৰা ছোৱালী আহি পেলাই। সেইটো কাৰণে আমাকো আহিব দিছে, ৰিকুৱেষ্ট কৰাৰ কাৰণে এতিয়া বাৰু আহিব দিলে। এইফালে মিলখন এইফালে আছে, ব'ল এইফালেহে যাব লাগিব এতিয়া আমি ন। কেনেকুৱা চাওক ৰাস্তাটো, ভালকে এতিয়া পৰিলো হয়। আহি পালো আৰু এইখনে দলংখন দেখিছেন নাই? কেমেৰাত ওচৰত যাই পেলাইহে দেখা পাব নেকি। এখন পুৰণা আৰু এখন আছে, মানে সেইখন লোহাৰৰ হয়, এখন বাঁহেদি নহয় কাঠেদি বনাই থৈ দিছে। সেইখনো কাঠে দিয়ে বাৰু, সেইখন ধুনীয়া অলপ মজবুত আছে। এইখনে বেছি ভাল লাগে, উলমা দলং। আমি আহি পাই গলো, এখন দলঙৰ কাৰণে আহিছিলো। বহুত ভাল লাগে, এই মাধুৰ্য গৈ পালে আগত। বে ভাই ঐ চাচোন কি ডাঙৰ গাঁত, ভয় লাগে লাহে লাহে। বাপ্পা বে কি বেছি হেৰি হৈছে দেখোন ঐ মাধুৰ্য। হা ঐ নকৰিবি, মানুহ আহি আছে নকৰিবি। ইহঁতে ট্ৰেইনাৰ হয়, ইহঁতে সদায় ইয়াতে থাকে ন ভাইটি? তোমালোকে ইয়াতে থাকা ন সদায়? এইফালে অহা যোৱা কৰে ইহঁতে। বে মাধুৰ্য পৰি যাম বে ভাল। ভয়তে বেয়া কথাটো ওলাই গৈছে আৰু বেয়া নাপাব আৰু। এখন নদী নে কি কয় এখন? নদীয়ে। কিবা কবা, কেনেকুৱা লাগিছে আহি পেলাই অনুভৱটো কোৱাচোন? মজা লাগিছে, মজা। কিবা মানুহ অহা নিচিনাহে লাগে ইফালে কিটিং। যাবলৈ ভয় লাগিলে সেইকাৰণে নগলো আৰু ন মাধুৰ্য। তইতো আধালৈকে গৈ পালিয়ে, মইহে যোৱা নাই। কি মিলাই আছো দে মিলা উই আৰ কেপি লাভাৰ। বাইক ষ্টাৰ্ট দিলে, বলক ঘূৰা। কেনে লাগিছে বাইকখন চলাই? মোৰ দেউতাৰ বাইক দেই এখন, চবে চাই লওক মোৰ দেউতাৰ বাইকখন কিমান কামত দিছে আমাৰ কাৰণে। হায়াবুছা নহয়, BMW। এইবিলাক চাওক, গোটেই চাহ বাগিচা এইবিলাক। হ'ব দিয়া, উঠাম চবকে, চবেই উঠিম, মোৰ লগতে ময়ো উঠিম।
বা কি মজা লাগিছে নেকি খাচ খাচ কিন্তু খাচ খাচ কি মজা লাগিছে কিবা কাম কৰি আছে ইহঁতে বাগানৰ এতিয়া আমি আৰু এখন দলংটোলৈ গৈ আছো ডাঙৰ দলংটো যাই পাই এইফালে অলপ প্লেচটো চাব আহিছোঁ চব বাগান বহুত দূৰলৈকে বাগান আছে চাহপাত বাগান ৰাস্তাটো ইমান ভাল নহয় বাৰু এইফালে নাই এইফালেহে আৰু এইফালেও বেছি নাই আৰু ইফালে কিটো চাইডে বেছি আছে এইখন পাহাৰৰ সিপাৰে দলংটো আছে আমি এতিয়া তালৈকে যাব বিচাৰি আছো দলং কি কৈছা মালিক এতিয়া ঘূৰাইছো আৰু এতিয়া এইখিনিৰ পৰা দলঙলৈ যাবলৈ ইফালে গ'লে মানে বহুত দীঘল হ'ব আৰু এটা ৰাস্তা আছে সিফালে যাওঁগৈ এইখিনি কি আপ বিৰাট আপ আছিলে এইখিনি এইফালে চাওক অ' মাই গড দলংটো আহি পাইছোঁ আৰু আমি এইফালে অলপ আগলৈ দলং এইখন দলং দেখা পাইছেনে নাই বাৰু অঁ সেইখনো ওলমা দলঙেই মানে ডাঙৰ চাইজৰ আৰু এইখিনিত ইক' স্পৰ্ট আছে এই নহয় ইক' স্পৰ্ট মানে কি কয় সেইখিনি জেগাত এই সিফালে সেইখিনি জেগাত খাৰা হৈ পেলাই বহি দেৱাই দিলে ইক' হৈ যায় মানে পাহাৰৰ হেৰিত চাউণ্ডটো লাগি পেলাই ইক' হৈ যায় আমি আহি পাই গ'লো এতিয়া এইটোৱে আৰু দলংটো এইটো সেইটোৰ নিচিনা নহয় ইয়াতে দৌৰিপুৰ ইমান নিহিলে বহুত ডাঙৰ ডাঙৰ গাড়ীও যায় চাওক মোক এৰি থৈ গ'ল এতিয়া মই এতিয়া খোজকাঢ়ি যাব লাগিব ইমান দূৰ আগতে আহিছিলোঁ আগতে আৰু ভাল আছিলে এতিয়া বেছি ভাল নহয় আৰু পুৰণা হৈ গৈছে যে বস্তুবিলাক সেইটো কাৰণে চাগে ইমান ধুনীয়া ককা মাছ পাইছেনে নাই পোৱা মাছ কি কয় নদীতে মাৰে নেকি মাছ আমি এতিয়া আহি পাই গ'লো ফাইনেলি এয়া মাটিত গৈ মই বহি আছো আৰু আৰামত ৰখি আছো ভাল লাগিছে এনেকুৱা প্লেচত আহিব পাব লাগে সদায় নহ'লেও সপ্তাহত এদিন আৰু ন তেতিয়াহে ভাল লাগে সদায়নো কামত কেলে ব্যস্ত ধুনীয়া আৰু গৰুবিলাকে ঘাঁহ খাই আছে পুৰা নেচাৰেল জেগা হয় কিবা ক'বা মাতিছ আমাৰ নেচাৰৰ বিষয়ে অসমীয়া চাহৰ কাৰণে বিখ্যাত